এখন দরজাও মাৰা আছে ইফালে সোমাব পৰা নাযাব ইফালে ভিতৰত টিভি চিভি পৰি আছে একদম আগৰ টিভি চাগে হা কিবা আছে কি ইয়াতো যোৱাটো ভাল হ'ব বল বল হেল্ল' নতুন এটা ভিডিঅ'লৈ স্বাগতম বাকী আজি মোৰ পিছফালে ঘৰৰ মই দেখি গম পাইছে যে আজি এটা বহুত বেছি ভয়ানক ভিডিঅ' হ'বলৈ গৈ আছে কাৰণ আমি আছোঁ আজি কেইটামান ভুটীয়া ঘৰত যিকেইটা ঘৰত বহুত ভয়ানক ঘটনা ঘটি গৈছে আৰু ৰাতি হ'লে মানুহে বহুত বেয়া বেয়া শব্দ শুনে তো বহুতেই বেছি ভয়ানক ভিডিঅ' হ'বলৈ গৈ আছে আৰু যোনে যোনে ভূতক ভয় কৰে মনত সাহস লৈ ভিডিঅ'টো চাব হ'ব তো বলক ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ আৰু এতিয়া ওলাই যাওঁ ভগৱানৰ নাম লৈ ভুটীয়া ঘৰটোলৈ তো বহুতে ভয়ানক ভিডিঅ' হ'ব আজি তো ভয় কৰা মানুহে মনত সাহস লৈ ভিডিঅ'টো চাব এই ভুটীয়া ঘৰটোত মোৰ লগত যাব এইফালে মিকি আৰু এইফালে সৰু দুইজনকে লৈছোঁ মই যাব ওলাইছে ভূতৰ ঘৰত মোৰ যাব ভয় লাগে দেখোন ভয় লাগে মানুহ চাবা যায় কাজিৰঙাত গড় বাঘ আৰু আমি চাবা যাই আছোঁ ভুটীয়া ঘৰত ভূত আৰু আজি আমি ভূতৰ ঘৰটোত ভালকৈ ভূত এক্সপ্ল'ৰ কৰিম সেইকাৰণে মোবাইলত এপ এটা ডাউনলোড দি লৈছোঁ খোজ ডিটেক্টৰ বুলি এইটো এপটো চাব পাৰে খোজ ডিটেক্টৰ তো এইটো এপৰ দ্বাৰা আজি আমি ভূত মানে ভালকৈ চাম আৰু তো কি হয় এপটো প্ৰুভ হ'ব ভূত ওলাই নাই তো নেক্সট লেভেল মানে আজি ভুটীয়া ব্লগ হ'ব আৰু সেই ভুটীয়া ঠাই কিনিলে আমাৰ ইয়াৰ পৰা বেছি যাব নালাগে আৰু অলপ গ'লে পাই যাম বাকী বোলে তাত বহুত কিবা ঘটনা ঘটি থাকে ৰাতি হ'লে মানুহে শব্দ শুনে আৰু কয় আৰু বহুতে ভূত আছে বুলি তাত তো সেইকাৰণে নিজে যাই চাম বুলি ভাবিছোঁ তো আপোনালোকেও চাই দেখক গম পাব সকলো আৰু আহি পালে আমি ভুটীয়া ঠাইখিনি বাকী এইফালে চাব পাৰে এইটো এটা আগত ঘৰ আছে এইফালে গোটেই জংঘল তো এইটো ঘৰতো মানুহে ভূতৰ শব্দ শুনে বুলি কয় ৰাতি হ'লে আৰু ইফালে আৰু এটা ঘৰ আছে ভাঙা চিঙা এইটো এটা ঘৰ আছে আৰু আগতো এটা ঘৰ আছে ভালেকেইটা ঘৰ আছে এইখিনিতে তো এতিয়া আমি চাই যাওঁ একফালৰ পৰা আৰু এতিয়া পোনপ্ৰথমে আমি এইটো ঘৰ এক্সপ্ল'ৰ কৰিম পূৰা একদম জংঘল দি আৱৰি আছে ঘৰটো তো অলপ ভয় ভয় লাগি আছে একো নাই বাকী এতিয়া সোমাই যাওঁ ঘৰটোৰ ভিতৰত কেনেকুৱা অৱস্থা হৈছে কি হৈ আছে গোটেইখিনি চাওঁ তো একো নাই আৰু ভিতৰত যাই চাওঁ এতিয়া গোটেই জংঘল এইবিলাক তো যাওঁ আৰু ঘৰটোৰ চাৰিওফালে এইবিলাক জংঘল একদম পাত চাত পৰি অৱস্থা নাই গোটেই লেতেৰা বাকী এইফালে এইবিলাক চিৰি আছিল তো এতিয়া ওপৰলৈ উঠি যাওঁ আৰু দৰ্জাখন খুলিব ট্ৰাই কৰোঁ যদি খুলিব পাৰোঁ চাওঁ তো লক কৰা আছে চাগে খোলা নাযাব বাকী লক কৰা আছে দৰ্জাখন আৰু এইফালে বেৰবোৰত চাব পাৰি কিবা লিখা আছে তো দৰ্জাখন খুলিব পাৰিলে ভাল আছিল এইবিলাক খিৰিকী হয় তো এইফালৰ দৰ্জাখনো লক কৰা আছে তলা মাৰা আছে ইয়াতে আৰু এই ঘৰটোৰ গোটেইখন দৰ্জাটো তলা মাৰা আছে তো এইফালে সোমাব পৰা নাযাব তো পিছফালে দুখনমান দৰ্জা আছে তো সেইটো চাইডে সোমাব পৰা যায় নেকি চাওঁ যিহেতু ভূত চাব আহিছোঁ ঘৰটোৰ ভিতৰত সোমাব লাগিব এইখন তলা মাৰাই তো পিছফালে যাই চাওঁ আৰু ঘৰটোৰ পিছফালে এইবিলাক পাত চাত পৰি অৱস্থা নাই গোটেই জংঘল হৈ গৈছে তো বহুত বছৰ ইয়াত মানুহ নাথাকে তো সেইকাৰণে গোটেই জংঘল হৈ গৈছে এইবিলাক বাকী সাপ চাপ পৰি থাকে নেকি এইটো ভয় লাগে সেইকাৰণে চাই চিতি গৈ আছোঁ বাকী এতিয়া এইখন দৰ্জা মাৰা আছে তলা তো খুলিব পৰা নাযাব বাকী আগত দুখন দৰ্জা আছে তলা মাৰা নাই তো খুলিব পৰা যায় নেকি চাওঁ তো এইখন এখন দৰ্জা আছে খুলিব পাৰি নেকি চাওঁ আৰু পিছফালে এইখন দৰ্জাও মাৰা আছে এইফালে সোমাব পৰা নাযাব এইফালে আৰু এখন দৰ্জা আছে তো এইখন সোমাব পৰা যায় নেকি চাওঁ তো খুলিব ট্ৰাই কৰোঁ এইখন লক কৰা আছে নেকি যাব চাগে এইফালে খোলা গৈছে এতিয়া এইফালে আমি মোবাইলত খোজ ডিটেক্টৰ এপটো ওলাই লৈছোঁ তো এইটো ষ্টাৰ্ট কৰি দিওঁ এইটো স্কেন কৰি যাম ৰুমৰ ভিতৰত তো ষ্টাৰ্ট কৰি দিওঁ বঢ়িয়াকৈ অন কৰি দিলোঁ অন হৈ গৈছে খুলি দিয়া দৰ্জাখন খোল বঢ়িয়াকৈ এতিয়া চাই যাওঁ আমি দৰ্জাখন খুলি গ'ল ধুনীয়াকৈ এতিয়া গৈ আছোঁ তো চাব পাৰে কিমান বছৰ পুৰণা মানে তো এটা গম পোৱা যায় গোটেই ঘৰবিলাক কেনেকুৱা হৈ গৈছে এইটো স্কেন কৰি আছোঁ এতিয়ালৈ একবাৰ পোৱা নাই বাকী এইখন দৰ্জা খোলা যাবনে এইখন দৰ্জা খোলা যায় নে চাইছোঁ আৰু ঘৰটোৰ ওপৰত চিলিংবিলাক চাক গোটেই পচি গৈছে এইবিলাক কাঠ পচি গৈছে ফুটা হৈ গৈছে আৰু এইবিলাক মকৰা জাল চাৰিওফালে একদম অৱস্থা নাই মানে আৰু এইফালৰ ৰুমকেইটাৰ দৰ্জাকেইখন খুলিব নোৱাৰে তলা মাৰা আছে এইফালে এনেই ইফালৰ পৰা ভিতৰ চাইডটো দেখা যায় তো চাব পাৰে এইফালে ভিতৰত টিভি চিভি পৰি আছে একদম আগৰ টিভি চাগে এই চাব পাৰে পৰি আছে তো অৱস্থা নোহোৱা হৈ গৈছে আৰু এইফালে ভিতৰত যাব পাৰিলে গ'লো হয় কিন্তু তলা মাৰা আছে যাব নোৱাৰি আৰু এইফালে আৰু এখন দৰ্জা খোলা আছে তো এইটো ৰুমৰ ভিতৰত কি আছে চাই লওঁ তো দৰ্জাখন খোলোঁ এইফালে মহাদেৱৰ ফটো চটো আছে তো এইফালে চাব পাৰে মহাদেৱৰ ফটো তো এইটো মন্দিৰ আছিল চাগে নেকি মন্দিৰ আছিল চাগে এইটো ফটো চটো আছে অঁ মন্দিৰ আছিল এইটো ভিতৰত নাযাওঁ আৰু যিহেতু মন্দিৰ আছিল চাগে আৰু দৰ্জাখন মাৰি দিওঁ এতিয়া আৰু কেইটামান ঘৰ আছে এইকেইটা ঘৰ চাব লাগিব আৰু ঠাইখিনি ইমানেই ভয়ংকৰ চবফালে জংঘল আৰু ঘৰবিলাকো একদম বহুত পুৰণা টাইপৰ আৰু এইফালে এইটো এটা ঘৰ আছে গোটেই কাঠবিলাক পচি গৈছে তো ৰাতিৰ ভাগত চাই কিমান ভয় লাগে আমি দিনৰ ভাগত আহি এইখিনি ভয় খাইছোঁ ৰাতি আহিলে কি অৱস্থা হ'ব ঘৰটোৰ পিছফালে এইবিলাক গোটেই জংঘল চাব পাৰে একদম গোটেই পাত চাত পৰি অৱস্থা নাই আৰু সেইফালে এটা ঘৰ আছে এইটো ঘৰো একদম ভাঙি চিঙি অৱস্থা নাই এতিয়া এইবিলাক বহুত ঘৰ আছিল আৰু সেইফালে এইটো বাথৰুম আছিল চাগে এইটো এটা আছে সেইফালে নাযাওঁ আৰু বহুত জংঘল সাপ চাপ থাকিব পাৰে তো মানে বহুত ভয়ানক এটা মানে কি ঠাই আৰু এইখিনি ৰাতি আহিব বহুতেই ভয় লাগিব গোটেই জংঘল এইবিলাক সাপ চাপ পৰি দিব পাৰে মেইনলি এইটো বস্তু ভয় লাগে এইফালে আৰু এইবিলাক ৰুম আছে কিন্তু ৰুমবিলাক লক কৰা আছে মানে এইবিলাক চব লক কৰা আছে তো এইবিলাক দৰ্জাবিলাক লক কৰা আছে নহ'লে সোমালোঁ হয় লক কৰা আছে যিহেতু সোমাব নোৱাৰোঁ বাকী আৰু দুটামান ঘৰ আছে আগত তো সেইকেইটা ঘৰ একবাৰ চাই আহোঁ
ঘৰ আছে ভাঙা চিঙা একদম। তো এইখনৰ দৰ্জাখন মাৰা আছে। তো আমি এতিয়া ভিতৰতে ইফালে সোমাম। তো তাত সোমাব লাগিব। তো খিৰিকীখন ইফালে হেৰি নাই। তো সোমাওঁ সেনেকৈ। এয়া ঘৰটোৰ ভিতৰত সোমাই আহিলোঁ। গোটেই একদম ভাঙা চিঙা অৱস্থা। বাকী সৰু ভয় লাগিছেনে তোৰ? বেয়া ভয় লাগছি বা গোটেই এইবিলাক ভাঙা চিঙা একদম চব পৰি আছে। হেৰি কৰিলোঁ তো এইটো আমি এতিয়া স্কেন কৰিম আকৌ এইটো ঘৰৰ ভিতৰত। ষ্টাৰ্ট কৰিছনে? সৰু আগত লৈ যাবি তই। এই এড আহি আছে। এইফালে চ আগত যা এইবিলাক গোটেই ভাঙা চিঙা। এইবিলাক ফটো আছে মহাদেৱৰ ফটো লগোৱা আছে। হা কিয় পাইছা? কি নাজানো দেখোন। হা নাই কি দেখাইছে? নাই হোৱা নাই। এইফালে ৰুমটো চাহ পাৰে চিলিংবিলাক তো গোটেই খহি পৰিছে। এইখন চিলিং চাক এনেকৈ গোটেই খহি গৈছে। কিমান বছৰ হৈছে মানে ইয়াতে গম পোৱা যায়। বাকী এইফালে স্কেন কৰি আছে। তো কিবা পাইছা নেকি? তেতিয়া এইখিনিতে কিবা এটা পাইছিলোঁ ন? ভালকৈ স্কেন কৰচোন এইখিনিতে। চাবি ভালকৈ চাৰি চাইডটো স্কেন কৰচোন। চাই থাক। কিবা হা আছে কিবা চিগনেল দিছে। কিবা আছে এইখিনিতে কিবা আছে। মই দেখাইছোঁ ফুট দেখাইছোঁ এই এবাৰ যোৱাটো ভাল হ'ব গৈছে। সঁচা এইখিনিতে আৰু তেতিয়াও কিবা চিগনেল দিছিল। আকৌ এতিয়াও দি আছে। সোনকালে আমি এবাৰ যোৱাটো ভাল হ'ব গৈ দিয়ে। ভয় লাগিছে আৰু এই ঘৰটোৰ ভিতৰত থাকোঁতে এপটোত কিবা এটা চিগনেল দি আছিল। সেইকাৰণে বহুত ভয় লাগিল। ওলাই আহিলোঁ। বাকী এইটো এটা ঘৰ আছে ভাঙা চিঙা গোটেই ভাঙাই কমপ্লিট। বাকী সৰু সেইটো ৰুমত আমাৰ ভয় লাগিছে নে? কিবা এটা চিগনেল দি আছিল। বহুত ভয় লাগিছে। বাকী তাৰ পৰা আমি যাওঁৱে আৰু এইফালে আৰু কিছুমান ঘৰ আছে আগত ইফালে আৰু নাযাওঁ আৰু ইফালে এইফালে চাব পাৰে। এইটো ভাঙা চিঙা ঘৰ এটা আছে। এইফালে জংঘল আছে। এইবিলাক কিবা পৰি আছে গোটেই ভাঙা চিঙা। আগতে মানুহ আছিল কিজানি ইয়াতে। কি কৈছা? ভূতৰ ঘৰ? এইটো ভূতৰ ঘৰ নহয়। ভূতৰ ঘৰ আছিল আগতে। ভূতৰ ঘৰ একো ভূতৰ ঘৰ নহয়। তো এইটো এটা জাষ্ট এণ্টাৰটেইনমেণ্টৰ কাৰণে ভিডিঅ' বনাইছিলোঁ। তো যোনে এতিয়ালৈ ভূতৰ ঘৰ বুলি ভাবিছে একদম ভুল ভাবিছে। একো ভূতৰ ঘৰ নহয়। এইবিলাক কোৱাটাৰ আৰু আগতে ইয়াত মানুহ চানুহ আছিল। এতিয়া ভাঙি চিঙি গৈছে। এতিয়াও মানুহ থাকে। কিছুমান ভাল কোৱাটাৰ আছে। এইফালে মানুহ চানুহ থাকে। বাকী এইটো জাষ্ট এটা এণ্টাৰটেইনমেণ্টৰ কাৰণে ভিডিঅ' বনাইছিলোঁ। মানুহবিলাকে ভূতৰ ভিডিঅ' চাই ভাল পায় ন? সেইকাৰণে বনাইছিলোঁ। তো চাই কেনে পেলাই কমেণ্ট কৰিব। কোনো ভুল ভাবি নল'ব। তো আৰু এনেকুৱা এণ্টাৰটেইনমেণ্ট ভূতৰ ভিডিঅ' লাগে যদি কমেণ্ট কৰিব বনাম। কিন্তু আজি ভিডিঅ' চাই কেনে পেলাই কমেণ্ট কৰিব। নতুন এটা ভিডিঅ' লগ পাম। তেতিয়াহ'লে বাই টাটা জয় হিন্দ।